স্বাধীন ভাৰতৰ নাগৰিক আমি ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান ভাৰতীয় হোৱাৰ গৌৰৱৰ দৰে আন একো অনুভৱেই নাই ৭১ সংখ্যক স্বাধীনতা দিৱসৰ এইকেইখন আলোকচিত্ৰ সেয়া পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ধুবুৰীৰ এখন ফটো হালমাৰাৰ চৌদিশে পানী পানী আৰু পানী আৰু পানীৰ মাজত ৰাষ্ট্ৰীয় পতাকা উত্তোলন এইজন নস্কৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এই দুজন ছাত্ৰ এওঁৰ আঁঠুলৈকে পানী কণমানি ছাত্ৰ কেইজন বুকুলৈকে বুৰিছে বানত কণ ছাত্ৰ দুজনে হাতুৰি গৈ ৰৈছে ৰাষ্ট্ৰীয় পতাকাৰ তলত আৰু এনেকৈ পতাকা উত্তোলন কৰি ত্ৰিৰংগাক সন্মান তললৈ নহয় ওপৰলৈ চাই ভাৰতীয় হোৱাৰ গৌৰৱেৰে ফুলি উঠিল বুকু এই ফটোখনক লৈ এতিয়া ছচিয়েল মিডিয়াত আলোড়ন আমাৰ সাংবাদিকে বিচাৰি উলিয়ালে এইখন বিদ্যালয় এইজন প্ৰধান শিক্ষক নাম এওঁৰ তাজেম সিকদাৰলৈ আমাৰ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ফোন আমার যে দুজন স্যার আছে এজন নিরপেন রাভা আর এজন জয়দেব রয় হ্যাঁ গত ফোন যোগে কলো যে পানীটো এনেকুৱা হৈছে কয় স্যার কি করো এতিয়া কোনো যে নহয় ফ্ল্যাগটো হোস্টিং কৰিবই লাগিব হ্যাঁ তোমালোকে আহি যোৱা তো বামত আহি যিহঁতে বামতে আছিলে হ্যাঁ তেখেতক অলপ চকলেট দি স্বাধীনতা আমি কিয় কষ্ট কৰি হলেও যে পতাকা উত্তোলন কৰিব লাগে কিয় কৰিব লাগে সেই বিষয়ে তেখেতক ধৰক ৪-৫ মিনিটমান কলো আৰু মই ভাৰতীয় স্বাধীনতা দিৱস প্ৰতিজন ভাৰতীয়ৰ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে অনৈক্যৰ মাজত ঐক্য সকলোতকৈ আগত এটাই আমাৰ পৰিচয় ভাৰতীয় আমি ইয়াৰ ভূমিপুত্ৰ ভাৰত আমাৰ মা তাজেম সিকদাৰৰ এই কাৰ্যক প্ৰশংসা কৰিছে সকলোৱে গণতন্ত্ৰৰ প্ৰতি ইমান তেওঁলোকৰ ভাল ভাৱ আছে কাৰণে পানী ভাঙি পেলাই হলে শিক্ষকজনে দুজন তিনিজন হলে ছাত্ৰ ছাত্ৰী লৈ পেলাই তেখেতে ক'লে যে পতাকা উত্তোলন কৰিছে মানে মই নিজে আচৰিত হৈছো মোৰ মানে মই নিজে ইমোচনেল হৈছো বাহ তাজেম সিকদাৰ বাহ দেশৰ প্ৰতি এই ভালপোৱা ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি এই সন্মান স্বাধীনতা সেনানীৰ ত্যাগ অথলে যোৱা নাই ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট